Hello guys, বৰ ইন্টাৰেষ্টিং ভিডিও এটা বনাবলৈ গৈ আছো। একচুয়ালি মোৰ বেকত যিখন দেখিছে এখন হৈছে মহেন্দ্ৰ থাৰ 4x2। একচুয়ালি মই এই গাড়ীখন যেতিয়াৰ পৰা কিনিলো তেতিয়াই মানুহে মোক লগ পায়। প্ৰায় সংখ্যক মানুহ, মই সকলো বুলি নাই কোৱা, প্ৰায় সংখ্যক মানুহে মোক এটা কোৱেশ্যন কৰে যে গাড়ীখনৰ মাইলেজ কিমান। একচুয়ালি সেই মাইলেজটো কিমান একজেক্টলি ময়ো নাজানো। সেইটো কাৰণে মই ভাবিলো যে 1 লিটাৰ তেলত আজি মাইলেজ টেষ্ট কৰিম। গাড়ীখন 1 লিটাৰ তেলতনো কিমান মাইলেজ দেখুৱায়। প্ৰথমতে মোৰ গাড়ীখনত থকা যিখিনি তেল আছে সেই গোটেই তেলখিনি মই ফিনিশ কৰিব লাগিব, খতম কৰিব লাগিব। তাৰপাছত এই 1 লিটাৰ যিটো আপোনালোকে দেখিছে 1 লিটাৰ তেল ভৰাম। 1 লিটাৰ তেল ভৰোৱাৰ পাছত মাইলেজ টেষ্ট কৰিম একজেক্টলি কিমান মাইলেজ দেখুৱায়। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, এই যিটো মাইলেজ টেষ্ট কৰিবলৈ গৈ আছো সেই মাইলেজ টেষ্টটো কিন্তু মই হাইৱেতহে কৰিম। হাইৱেত অলপ বেছি দেখাব। মই টাউনত কৰিবলৈ ৰিক্স হয়, মানে টাউনত কথাটো এনেকুৱা হয় 1 লিটাৰ তেল লৈ পেলাই আপুনি টাউনত যদি মাইলেজ টেষ্ট কৰিবলৈ মই যদি যাওঁ তেতিয়াহ'লে যদি ভিৰত যদি কেনেবাকৈ তেল নাইকিয়া হৈ যায় আকৌ মই তেল ভৰাই পেলাই গাড়ী ষ্টাৰ্ট কৰি পেলাই নিয়াটো বৰ কঠিন হৈ পৰিব। সেইটো কাৰণে মই ভাবিলোঁ যে মই সেইটো ৰিক্স নলওঁ। সেইটো মই কেতিয়াবা আপোনালোকক ফুল টেংকি তেল ভৰাই মই মাইলেজ টেষ্ট কৰি দেখুৱাম। কিন্তু মই ভাবিলোঁ যে 1 লিটাৰ তেলত একেবাৰে খালী টেংকি কৰি পেলাই 1 লিটাৰ তেলতনো কিমান মাইলেজ দেখুৱায় ডিজেলত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকক। একচুৱেলি গাড়ীখনত থকা ডিজেলখিনি চলাই ফিনিছ কৰি ল'লোঁ। এতিয়া গাড়ীত অলপো তেল নাই। আপোনালোকক মই চেল্ফ মাৰি দেখাই ল'ম। আৰু আপোনালোকে যে চাই এইটো মিটাৰ 15,269 কিলোমিটাৰ, 15,269 কিলোমিটাৰ এতিয়া গাড়ীখন চলি আছে। ট্ৰিপ A100 2.7, মানে ট্ৰিপ A টো 0 কৰি ল'ব লাগিব। ট্ৰিপ A টো আপোনালোকক মই 0 কৰি লৈছোঁ। এইটো যদি চাই ট্ৰিপ A এতিয়া 0 হৈ যাব। এই ট্ৰিপ A 0 হৈ গ'ল আৰু ট্ৰিপ Bও 0 কৰি লৈছোঁ। ট্ৰিপ B 0 কৰি ল'ম ৰ'ব। এই ট্ৰিপ B হৈ আছে এই ট্ৰিপ Bও 0 কৰি ল'লোঁ। এটা সম্পূৰ্ণ 0 আৰু লগতে আপোনালোকক এতিয়া বৰ্তমান দেখাই লৈছোঁ চেল্ফ এটা মাৰি পেলাই। এইটো আপোনালোকে যদি চাই দেখিছে চেল্ফ মাৰিছোঁ, ষ্টাৰ্ট হোৱা নাই। মই বেছি চেল্ফ নামাৰোঁ, মই আৰু ইয়াৰ আগতো 2-3 বাৰ চেল্ফ মাৰিলোঁ। বেছি যদি চেল্ফ মাৰি থকা হয়, যদি আকৌ অন্যান্য প্ৰব্লেম ওলাই যায় তেতিয়াহ'লে প্ৰব্লেম হ'ব। ধৰি লওক আজিকালি ডিজেলৰ গাড়ী আজিকালি প্ৰব্লেম নোলায়, কিন্তু এসময় আগৰ গাড়ীত আকৌ পাম্প দিব লাগে, বহুত প্ৰব্লেম। কিন্তু মইতো নাজানো এইখনত প্ৰব্লেম হ'ব নে নহ'ব। যদি হৈ যায়তো বৰ ডাঙৰ কথা হৈ যাব। সেইকাৰণে মই আপোনালোকক এবাৰহে চেল্ফ মাৰি দেখাইছোঁ, সেয়া ফিনিছ হৈ গ'ল। এতিয়া 1 লিটাৰ তেলটো ভৰাই এতিয়া একচুৱেলি 1 লিটাৰ তেলটো ভৰাই ল'ম। 1 লিটাৰ তেল ভৰাই পেলাই কিমাননো মাইলেজ দিয়ে তেল চাই লওঁ। খুলি ল'লোঁ 1 লিটাৰ। দেখিছে আপোনালোকে সম্পূৰ্ণ 1 লিটাৰ তেল, সম্পূৰ্ণ 1 লিটাৰ মানে ডিজেল। একচুৱেলি 1 লিটাৰ ডিজেল হয়, এতিয়া গাড়ীখন ষ্টাৰ্ট হ'ব নে নহ'ব সেইটোও মই নাজানো। মই বোলো টেষ্টটো কৰি লওঁ, তাৰপাছত দেখা যাব। অফ কৰি দিলোঁ। তেল ভৰাই ফিনিছ হৈ গ'ল। এতিয়া চেল্ফ মাৰিম। চেল্ফ মাৰোঁতেনে কি হয় চাই লওঁচোন। একেচাতে চেল্ফত ষ্টাৰ্ট হৈছে, সেইটো এটা ভাল কথা। মই ভবা নাছিলোঁ একেচাতে হ'ব বুলি। কিন্তু আপোনালোকে এইটো যদি এনেকুৱা ধৰণৰ যদি কৰিবলৈ যায় তেতিয়াহ'লে চাবিটো 2-3 বাৰ অফ অন কৰিব। চাবিটো ধৰি লওক 20 ছেকেণ্ড মানৰ কাৰণে ৰাখিব, অন কৰিব, আকৌ 20 ছেকেণ্ড মান ৰাখিব, তাৰপিছত অফ কৰিব। তেনেকৈ 2-3 বাৰ মান কৰিব, তাৰপাছত আপোনালোকে ষ্টাৰ্ট দিব, নহ'লে প্ৰব্লেম হ'বও পাৰে। এতিয়া মোৰ যিহেতু একেচাতে হৈ গ'ল, এতিয়া আপোনালোকক মই আকৌ দেখাই লৈছোঁ সেয়া মিটাৰ। ইয়াত ট্ৰিপ A 0 15,269 কিলোমিটাৰ, 15,269 কিলোমিটাৰ চলি আছে। বাকী কিমান চলে তেতিয়াহ'লে ব'লক দেখাই আছোঁ। থাৰৰ যিটো এই মাইলেজ টেষ্ট কৰি আপোনালোকক দেখাই আছোঁ, এই মাইলেজ টেষ্টটো থাৰৰ 2 ধৰণে কৰিব পাৰে আপোনালোকে। এটা হ'ল আপোনালোকে গাড়ীখনত ফুল টেংকি তেল ভৰক, তাৰপাছত মাইলেজ টেষ্ট কৰক। আৰু 2 নম্বৰটো হ'ল যিটো মই এতিয়া কৰি আছোঁ, 1 লিটাৰ তেল লওক, তাৰপাছত মাইলেজ টেষ্ট কৰক। সম্পূৰ্ণ ওলাই পৰিব তেতিয়া 1 লিটাৰ তেলতনো কিমান মাইলেজ যায়। কিন্তু ইয়াতে এটা কথা আছে, মই মাইলেজ টেষ্টটো কৰি আছোঁ হাইৱেত। মই যোৰহাটৰ 4 লেনত কৰি আছোঁ, এতিয়া হাইৱেত কৰি আছোঁ। সেইকাৰণে ইয়াতে মাইলেজটো অলপ বেছি হয়তো দেখাব। টাউনত মাইলেজ টেষ্ট যদি কৰিবলৈ যায় তেতিয়াহ'লে অলপ কম দেখাব। টাউনত মাইলেজ টেষ্ট কৰিবলৈ অলপ ৰিক্স হৈ যায়, মানে যদি আপুনি ভিৰত সোমাই পৰে আৰু ভিৰত যদি কেনেবাকৈ যেতিয়া তেলটো এদাই হ'ব, তেলটোতো ফিনিছ কৰিবই লাগিব। আৰু কৰাৰ পাছত আকৌ 1 লিটাৰ তেল ভৰাই পেলাই মাইলেজ টেষ্ট কৰা, আপোনালোকক দেখুওৱা,
তাৰ পাছত 1 লিটাৰ তেলত যিটো মাইলেজ হ'ব তাৰ পাছত আকৌ সম্পূৰ্ণ দেখুৱা মানে আকৌ তেল ভৰোৱা সেইখিনি টাউনত অসুবিধা হয় সেইকাৰণে মই ভাবিলোঁ যে হাইৱেতে দেখাওঁ আৰু টাউনতো আপোনালোকক মই মাইলেজ টেষ্ট এটা কৰি দেখুৱাম তেতিয়া ফুল টেংকি তেল ভৰাই পেলাই মই টাউনত চলাই পেলাই মই আপোনালোকক এটা মাইলেজ টেষ্ট কৰি দেখাম বাৰু কিন্তু বৰ্তমান যিটো মাইলেজ টেষ্ট কৰি আছোঁ সেইটো আপোনালোকে চাই লওক ফাইনেলি গাইজ গাড়ীত তেল ফিনিছ ডিজেল ফিনিছ হৈ গ'ল আপোনালোকক যদি দেখাওঁ মই কিমান মাইলেজ গ'ল এইটো 14.5 আৰু এফালে যদি চাই 15,283 আপোনালোকে আপোনালোকৰ মুখৰ আগতে ওলাই আছে আৰু মই আপোনালোকক তেল যে শেষ হৈ গ'ল আপোনালোকক মই আৰু এটা বস্তু জোৰেদি দেখাই দিছোঁ থ্ৰেদি মই চেল্ফ মাৰিম চাব দেই ষ্টাৰ্ট নাই হোৱা বহুত বেছিকৈ হেৰি হৈছে চেল্ফ লৈছে কিন্তু ষ্টাৰ্ট হোৱা নাই মানে যিহেতু 1 লিটাৰ তেলত মই মাইলেজ টেষ্ট কৰিছিলোঁ এতিয়া আকৌ 1 লিটাৰ তেল ভৰাই দিলোঁ ফিনিছ হৈ গ'ল বাকী মই তেল ভৰাবৰ কাৰণে মই লৈ আহিছোঁ তেল আপোনালোকক যদি মই দেখাওঁ তেতিয়াহ'লে এই দুগিলানত মই তেল লৈ আহিছোঁ এইখিনি তেল দি পেলাই মই আকৌ ষ্টাৰ্ট কৰিব লাগিব ফাইনেলি গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ